দশকৰ পিছত এইবাৰ ছবিঘৰত চলিবলৈ লৈছে বন্ধু ইতিমধ্যে বন্ধু চিনেমাখন চলি আছে ভিতৰত আৰু মই নক্ষত্ৰ চিনেমা হলৰ কিছু কৰ্মকৰ্তাৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম দাদা মই পোনপটীয়াকৈ আপোনাৰ ওচৰলৈ আহিছোঁ বন্ধু কেনেকুৱা চলিছে বন্ধু হাউচফুলে চলি আছে এতিয়া আজি কেইটা শ্ব' হ'ল বৰ্তমান আমাৰ হাউচফুল হোৱাৰ কাৰণে আমি এতিয়া লাষ্ট শ্ব' আৰু এটা দিয়া হৈছে এড কৰা হৈছে 9:30 আছে সেইটো ৰেছপন্স ভাল পোৱাৰ কাৰণে আগতে অসমীয়া চিনেমা কেনেকুৱা আছিলে আৰু এতিয়া কেনেকুৱা আগতে মানে আমাৰ এই যতীন বৰা যেতিয়া মুভিটো আছিলে ৰত্নাকৰ তেতিয়া খুব হাউচফুল আছিলে আমি 8টালৈকে শ্ব' দিছিলোঁ এদিনত হয় ৰাতিপুৱা 8টাৰ পৰা ৰাতি 10:30 আছিলে নেকি আমাৰ লাষ্ট শ্ব' নহয় জানো 10:30লৈকে আছিলে লাষ্ট শ্ব' এইবাৰ যদি ৰেছপন্সটো আৰু ভাল পাওঁ তেতিয়া আমি আৰু শ্ব' বহাম তেতিয়া অসমীয়া চিনেমাৰ ভাল দিন ঘূৰি আহিছে বুলি আপুনি ভাবেনে হয় তাকেই আমাৰ কি হয় অসমীয়া চিনেমা প্ৰমোশ্যন নকৰে আচলতে মুভিবিলাক ভাল হয় প্ৰমোশ্যন খুব কম কৰে তাতে এতিয়া এখন চিনেমাৰ আহিছিলে নীলিমদা আহিছিলে নয়ন নীলিমদা তেখেতলোকে প্ৰমোশ্যন কৰি গ'ল চবতে প্ৰমোশ্যন কৰিছে সেই হিচাপে ৰেছপন্সটো ভাল পাইছে তেখেতলোকে বন্ধু পুৰা চলিছে এইবাৰ হয় হিলাই দিছে অসমীয়া চিনেমা এতিয়া চলিব তাকে চলিব লাগে মুঠতে অলপ প্ৰমোশ্যনটো কৰিব লাগে ৰাইজে তাকে সেইটোৱে ক'ম আৰু এতিয়া জুবিন দাৰ নতুন 4খন ছবি আহি আছে জুবিন দাৰ কেনেকুৱা আশা কৰে জুবিন দাৰ নামতে চলি যাব ভালটোতো হ'বই বাৰু হয় আৰু কিছু কাৰ্যকৰ্তা আছে নক্ষত্ৰ চিনেমা হলত দাদাৰ লগত মই কিছু কথা পাতিম দাদাৰ লগত কথা পাতিম তাৰপৰা সকলোৰে লগত কিছু কথা পাতিম দাদা বন্ধু কেনেকুৱা চলিছে খুব ভাল চলিছে আৰু মানুহো বহুত এইকেইদিন কণ্টিনিউ হাউচফুলে চলি আছে যিকেইটা শ্ব' লাগিছে আৰু মানুহ আহিব বুলি আশা কৰিছোঁ আৰু যেতিয়া এখন চাউথৰ চিনেমা আহে আৰু এখন অসমীয়া চিনেমা যেতিয়া আহে চাউথৰ চিনেমাখন যেতিয়া বেছি চলে তেতিয়া কেনেকুৱা লাগে মনটো তেতিয়া আমাৰ বেয়া লাগে অসমীয়া ইণ্ডাষ্ট্ৰিটোলৈ যাতে আৰু অলপ সিহঁতি যাতে ডেভেলপ কৰিব পাৰে ইণ্ডাষ্ট্ৰিটোত তেতিয়া আৰু চাব মানুহে আৰু এজন দাদা আছে দাদা অসমীয়া চিনেমাটো আপুনি ভিতৰত চাই আছে আপোনালোকৰ দিনৰ চিনেমা বৰ্তমান চিনেমাৰ পাৰ্থক্যটো কেনেকুৱা পাৰ্থক্যটো মানে মেইন কথাটো আগৰ চিনেমাবিলাকৰ মানে যিটো হিন্দী চিনেমাৰ যিটো একশ্যন অসমীয়া চিনেমাৰ সেই একশ্যনটো নাহে কাৰণে আমাৰ আজিৰ প্ৰজন্মই মানে ধাৱমান নহয় আজি হেৰিলে কিন্তু এতিয়া দেখা গৈছে যিটো মানে একশ্যন মানে চিনেৰীবিলাক মানে ফ'কাছ হওক লাইটিং হওক সকলো উন্নত পৰ্যায়ত আহিছে এতিয়া ধৰক লাডাখত শ্বুটিং কৰিছে যতীন বৰাই লাডাখত শ্বুটিং কৰাৰ কাৰণে বৰষা ৰাণীৰ যিটো মানে গানৰ যিটো লহৰ আহিছে সেইটো মানে হিন্দী চিনেমাৰ লগত অলপ ৰজি দেখাই গৈছে সেইটো কাৰণে মানুহবিলাক অকণমান ধাৱমান হৈ আহিছে আৰু আমি এটা কথাত বহুত সুখী হৈছোঁ যে অসমীয়া চিনেমাৰ প্ৰতি মানুহ যে আগ্ৰাসনটো বাঢ়িছে বঢ়াৰ কাৰণে কমচে কম আমাৰ মানে কি গৌৰৱান্বিত এইটো কাৰণে হ'ব পাৰিছোঁ যে অসমীয়া চিনেমাখনৰ প্ৰতি মানুহ আহিছে চাইছে চিনেমাখন ভাল হৈছে সেইটো কাৰণে ভাল লাগিছে সেইটো কাৰণে আমি ৰাতি 9:30 বজাত আৰু এটা শ্ব' দিছোঁ আজি 2টা শ্ব' হ'ব তিনিটা শ্ব' ৰাতি আৰু এটা শ্ব' আছে হাউচফুল থকাৰ কাৰণে আমি ৰাতি আৰু এটা দি দিছোঁ আৰু অসমীয়া চিনেমাত এতিয়া একশ্যনটো বেছি হৈছে এতিয়া যিটো একশ্যন দিছে হিন্দী চিনেমাৰ হেৰিয়াত আহি আছে একদম হিন্দী চিনেমাৰ লগত টক্কৰ মাৰিব পৰা হৈছে এতিয়া যিটো হেৰি দিছে বৰ সুন্দৰ ভাল লাগি দিছে সেইটো কাৰণে ভাল লাগিছে আৰু আমি আশা কৰিছোঁ যেন আহিব লগা চিনেমাকেইখন এনেদৰে হওক আৰু হাউচফুল হওক ভাল লাগিব এজেনেলত দৰ্শকসকলক জনাওঁ যে অসমীয়া চিনেমাৰ ভাল দিন আহিছে আৰু বন্ধু চলিছে আমি কিছু ভিতৰৰ দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ চিনেমা হলৰ ভিতৰত বৰ্তমান বন্ধু চলি আছে চিনেমা হলৰ ভিতৰত বৰ্তমান দৃশ্য দেখাবলৈ আহি আছোঁ আপোনালোকক বৰ্তমান ইতিমধ্যে বন্ধু চলি আছে ভিডিঅ' জাৰ্নেলিষ্টে যদি দেখাব পাৰে পোনপটীয়াভাৱে Silence! Wait. What is this? মানে মেম মই ইংৰাজীত অলপ উইক মাতৃভাষা সন্মান কৰোঁ মেম হয় আপোনালোকক ভিতৰৰ দৃশ্য দেখালোঁ এতিয়া মই বৰ্তমান নক্ষত্ৰ চিনেমা হলৰ বাহিৰত আছোঁ দৰ্শকৰ লগত কিছু কথা পাতিবলৈ চেষ্টা কৰিম ইতিমধ্যে ছবিখন খতম হৈছে এজন দুজনকৈ দৰ্শক আহিছে আৰু ভিতৰলৈ সোমাই আহিছোঁ আৰু দৰ্শকৰ লগত কিছু কথা পাতিবলৈ চেষ্টা কৰিম পোনপটীয়াভাৱে আপোনালোকক দেখুৱাই আছোঁ লখিমপুৰৰ নক্ষত্ৰ চিনেমা হল দাদা ছবিখন চালে হয় কেনেকুৱা লাগিলে চাই বহুত ভাল লাগিলে দিছোঁ আৰু কিছু ওপৰলৈ যাবলৈ চেষ্টা কৰিম চিনেমাখন চালে কেনেকুৱা লাগিলে অসমীয়া চিনেমা যিটো ভাল দিন ঘূৰি আহিছে বুলি সঁচাকৈ ঘূৰি আহিছেনে নিশ্চয় কৰি আছে ভাল লাগিল আৰু কি ক'ব আৰু ভাল লাগিছে আৰু তেনেকৈ ভাল ভাল চিনেমা বনাওঁ সেইটো বিচাৰোঁ ওপৰলৈ গৈ আছোঁ কিছু দৰ্শকৰ কথা দাদা চিনেমা চালে চালোঁ কেনেকুৱা লাগিছে মজা কিবা ডাইলগ এটা যদি ক'ব পাৰে
কেনেকুৱা লাগিছে ভাল ভাল ধুনীয়া ডেম্পুলৰ এক্টিং কেনেকুৱা মজা কাৰ অভিনয় বেছি ভাল লাগিলে মজা আটাইকেইজন বন্ধু চালে চালোঁ কেনেকুৱা লাগিলে চাই বহুত ভাল লাগিলে ডাইলগ কিবা এটা ডাইলগ তেনেকৈ মন নাই কিন্তু ভাল লাগিলে কাৰ চৰিত্ৰটো বেছি আকৰ্ষিত কৰিলে সকলোৱে ভাল লাগিলে থেংক ইউ কেনেকুৱা বন্ধু কেনেকুৱা লাগিলে চাই ভাল লাগিলে ভাল লাগিলে আৰু নক্ষত্ৰ চিনেমা হলৰ পৰা মই কিছু দৃশ্য দেখাই আছোঁ বাইদেউ চালে বন্ধু চালে চালোঁ। অভিনয় কেনেকুৱা লাগিলে সকলোৱে অভিনয় অসমীয়া চিনেমাৰ ভাল দিন ঘূৰি আহিছে নিশ্চয় আৰু আহিব আহিব জুবিন দাস এইখন চিনেমা আহি আছে চাবহিনে চাম ধন্যবাদ জনাইছোঁ আৰু ওপৰলৈ আমি গৈ আছোঁ যিহেতু দৰ্শকসকল তললৈ আহি আছে আৰু আমি ওপৰলৈ গৈ আছোঁ কিছু কথা পাতিবলৈ দৰ্শকৰ লগত চেষ্টা কৰিম পোনপটীয়াভাৱে লখিমপুৰৰ পৰা নক্ষত্ৰ চিনেমা হলৰ পৰা আপোনালোকক দেখুৱাই আছোঁ বন্ধু চিনেমা যি অসমীয়া চলচ্চিত্ৰ আকৌ ভাল দিন আহিছে দাদা কেনেকুৱা লাগিলে চিনেমাখন চাই ভাল লাগিলে আৰু কিছু দৰ্শক আছে ভাইটি কেনেকুৱা লাগিলে চিনেমাখন চাই ভাল লাগিলে অসমীয়া চিনেমা আৰু চাবানে আহি আহিম বঢ়িয়া কেনেকুৱা লাগিছে বন্ধু চাই কেনেকুৱা লাগিলে চিঞৰ এটা হ'লে ভাল হয় কিন্তু মজা লাগিলে কেনেকুৱা লাগিলে মজা লাগিলে কাৰ অভিনয় বেছি ভাল লাগিলে বাইদেউ কেনেকুৱা লাগিলে বহুত জুই একদম জুই বাইদেউ কেনেকুৱা লাগিলে বন্ধু ভাল ভাল বন্ধু আহিলে অসমীয়া চিনেমা ভাল দিন আহিছে চলিব একদম ভাল কাম কৰিছে বহুত ধুনীয়া কৰিছে নয়নদা ধন্যবাদ জনাইছোঁ কেনেকুৱা লাগিলে চাই ভাল লাগিলে বাইদেউ আছে বাইদেউ কেনেকুৱা লাগিলে বন্ধু চাই ভালে লাগিলে মাইনা কেনেকুৱা লাগিলে ভালে লাগিলে আৰু এজন বয়োজ্যেষ্ঠ লোকো আহিছে কেনেকুৱা লাগিছে চালে খুৰা বঢ়িয়া বঢ়িয়া চিনেমা চোৱা নিচাটো আছে ন একদম আছে কাৰ চিনেমা চাই বেছি ভাল লাগে কাৰণো হ'ব নিজৰে চাম আপোনাৰ ওচৰলৈ আহিছোঁ কেনেকুৱা লাগিলে বন্ধু চাই ভালে লাগিলে চাই ওলাই আহিছে বন্ধু চাই ওলাই আহিছে কেনেকুৱা লাগিছে মজা বন্ধুৱে আৰু বন্ধু আৰু কিছু লোক আছে যিহেতু এতিয়া ক'ব লাগিব যে অসমীয়া চিনেমা সঁচাকৈ ভাল দিন ঘূৰি আহিছে দাদা কেনেকুৱা লাগিলে বন্ধু চাই ভালে লাগিলে ভাল লাগিলে ন আৰু কিছু বাইদেউসকল আহিছে তেওঁলোকৰ লগতো কিছু কথা পাতিবলৈ চেষ্টা কৰিম বাইদেউ বন্ধু চালে চালোঁ ঘৰৰ পৰা ওলাই আহিছে চিনেমা চাবলৈ সঁচাকৈ কেনেকুৱা লাগিলে কওকচোন ভাল লাগিছে বহুত ভাল লাগিছে কেনেকুৱা লাগিলে বন্ধুখন চাই ভাল লাগিছে অসমীয়া চিনেমা সঁচাকৈ ভাল দিন ঘূৰি আহিছেনে আহিছে বুলি ভাবিছোঁ আগতকৈ চিনেমা ভাল হৈছে ভাল হৈছে আৰু অসমীয়া চিনেমা হলত চলিছে সেইটো ধন্যবাদ জনাইছোঁ আপুনি যে এনেকৈ এখন অসমীয়া চিনেমা চাবলৈ আহিছে আপোনাক বহুত বহুত ধন্যবাদ জনাইছোঁ বাইদেউ এগৰাকী বাইদেউ চিনেমাখন চালে কেনেকুৱা লাগিছে চাই ভাল লাগিলে ডাইলগ এটা কিবা যদি হৈ যায় ডাইলগ চাই ভাল লাগিলে কাৰ অভিনয় বেছি ভাল লাগিলে আপোনাৰ নাৰায়ণীলিমৰ সৰু সৰু ল'ৰা ছোৱালী আছে তেওঁলোকৰ লগতো কিছু কথা পাতিবলৈ চেষ্টা কৰিম ভাইটি ক'ৰ পৰা আহিছা তুমি মৈদিমীয়া মই দিব পাৰিছা চিনেমা চালা চালোঁ কেই নম্বৰ চিনেমা এখন এখন বৰ্তমান নাজানো ন তুমি কেইখন চিনেমা চালা বৰ্তমান হলত এতিয়ালৈকে এতিয়ালৈকে 10খনমান চালোঁ 10খনমান চালা অসমীয়া চিনেমা ভাল লাগে নে হিন্দী চিনেমা ভাল লাগে অসমীয়া বেছি ভাল লাগে অসমীয়া চিনেমা ভাল লাগে বন্ধুখন চাই কেনেকুৱা লাগিলে বন্ধুখন চাই ভাল লাগিলে খালি অকণমান পিছত ইম'চনেল ফিলিংটো আহিছে আৰু অলপ অঁ তেনেকৈ আহিছে ন অলপ দুখ লাগিছিলে ন কাণো লাগিছিলে নেকি লাষ্টত অকণমান লাগিছিলে কাৰ লগত আহিছা মা বাবা আহিলে ঘৰত হিন্দী চিনেমা চোৱা নে অসমীয়া চিনেমা চোৱা হিন্দী চাওঁ অসমীয়া চাওঁ দুইটা চাওঁ আগলৈ আহিবানে এতিয়া আহিম। জুবিন দাস 4খন নতুন চিনেমা আহি আছে অঁ চাবলৈ আহিবা নাই আহিম কাৰ অভিনয় বেছি প্ৰিয় মোৰ চবৰে চবৰে ভাল লাগে ধন্যবাদ জ্ঞাপন কৰিছোঁ দেই ৰাতি যে অসমীয়া চিনেমা চাবলৈ আহিছে